নমস্কাৰ সকলোকে ভিডিঅ' এটা বনাম বুলি আহিলোঁ ওলাই আহিছোঁ তাৰপিছত কি ভিডিঅ' বনাম ভাবিলোঁ তাৰপিছত ভাইটি আছিলে ভাইটিয়ে ক'লে গাড়ী শিকাবলৈ আৰু অসমীয়াটো মই ইউটিউবত চাৰ্চ কৰি চালোঁ যে অসমীয়াত গাড়ী শিকোৱা ভিডিঅ' বহুত কম আছে বিশেষকৈ ল'ৰাবোৰৰ কথা বাৰু বিশেষকৈ জানিয়ে যায় কিন্তু তথাপি যিবোৰ ফিমেল আছে ধৰক গাড়ী চলোৱা বহুত হেঁপাহ থাকে তেওঁলোকক আজি গাড়ী চলাবলৈ শিকাই দিম বুলি ভাবিলোঁ গতিকে মই দেখুৱাম ইয়াকো দেখুৱাম কেনেকৈ গাড়ী চলাব লাগে প্ৰত্যেকটো বস্তু এটা এটাকৈ দেখুৱাম চাই থাকিবচোন ভিডিঅ'টো কি হয় গাড়ী শিকাৰ আগতে গাড়ীত কি আছে মই দেখুৱাই দিওঁ একবাৰ এইডাল হৈছে ক্লাচ এইডাল ব্ৰেক আৰু এইডাল হৈছে এক্সিলাৰেটৰ আৰু এইডালটো চবেই জানেই এইডাল হৈছে গিয়েৰ গতিকে প্ৰথম আমাৰ কামটো হৈছে আমি বহুত ভালদৰে চাব প্ৰথম আমাৰ কাম হৈছে আমি সদায় নিউট্ৰেল আছে নাই চাম নিউট্ৰেল আছে নাই চাই পিনি আমি কাম কৰিম আমি ষ্টাৰ্টটো দিম লাহেকৈ আমি ষ্টাৰ্টটো দিম নিউট্ৰেল আছে নিউট্ৰেল হ'বলৈ আছে নাই আমি চাবলৈ এইটো জাষ্ট এইটো দেখিলে আমি গম পাম যে এইটো নিউট্ৰেল আছে ইয়াৰ পিছতে আমাৰ কাম হ'ব কি আমি ক্লাচ পেডত আমি ধুনীয়াকৈ ভৰিটো দিম এইডাল লাগিছে এইটো এক বুলি ধৰক এক মানে ক্লাচত আমি ভৰি দিলোঁ আৰু এয়া 1 নম্বৰ দিবলৈ চাব দেই 1 নম্বৰত এয়া দেখিছেনে এই ওপৰৰ ফালে জাষ্ট 1 নম্বৰত আমি অলপ মুভ কৰি দিলোঁ এনেকৈ 1 নম্বৰলৈ এতিয়া আমি বিশেষ একো কৰিব নালাগে এইখনতে অলপ এটা ট্ৰিক্স চলে গাড়ী চলোৱা এইখনতে এটা মেইন হেৰিটো হয় কাৰণ চাব ইয়াত বহুত লাহেকৈ আপুনি এই 1 নম্বৰ যিটো ক্লাচটো বহুত লাহেকৈ এৰিব লাগিব আৰু এইফালে যিডাল এইটো 3 নম্বৰ বুলি ধৰিছোঁ এক্সিলাৰেটৰডাল লাহেকৈ আমি দবাব লাগিব তেতিয়াহে গাড়ীখন চলিব আৰু এইটো বহুত লাহেকৈ হ'ব লাগিব এনেকুৱা হ'ব লাগিব যেন ক্লাচটো দবাইছে আৰু এক্সিলাৰেটৰডাল এইফালে দবাইছে এইফালে উঠাব লাগিব এইফালে দবাব লাগিব লাহেকৈ চাব মই দেখুৱাই দিছোঁ এতিয়া আমাৰ 1 নম্বৰত আমাৰ হৈ আছে গাড়ীখনত এতিয়া লাহেকৈ আমি ভৰিটোৱে এই ক্লাচটো আমি এৰি দিম আৰু এক্সিলাৰেটৰডাল লাহে আমি দবাই দিম চাব মই আঁতৰাইছোঁ আৰু এক্সিলাৰেটৰডাল দবাই দিছোঁ দেখিছে নিশ্চয় এতিয়া গাড়ীখন ধুনীয়াকৈ স্মুথলি গৈ আছে এয়া দেখিছে গতিকে অতি সহজ বেছি টান নহয় তেনেকৈ অলপ দূৰ এনেকৈ যাব লাগিব যোৱাৰ পিছতো কেতিয়া আমি গিয়েৰ চেঞ্জ কৰিবলৈও বৰ বেছি টান নহয় আমি কৰিম কি অলপ সময় চলাই ল'ম আমি গাড়ীখন দেখিছে গাড়ী গৈ আছে অলপ সময় চলাই লৈ আমি কৰিম কি আমি এক্সিলাৰেটৰডালত অলপ দবাই দিম এতিয়া ক্লাটছৰ আমাৰ কাম নাই আমি এক্সিলাৰেটৰ আমি দবাব লাগিব মোৰ ভৰিটো চাব মই দেখুৱাই আছোঁ এতিয়া চাওক এতিয়া মই দবাই আছোঁ অকল এক্সিলাৰেটৰ এতিয়া গাড়ী গৈ আছে এতিয়া আমাৰ পিছৰ কামটো হৈছে আমাৰ গাড়ীখনৰ গিয়েৰ চেঞ্জ কৰিব লাগে 2 নম্বৰলৈ এতিয়া চাব মই কি কৰিম এতিয়া গিয়েৰ চেঞ্জ কৰিবলৈ হ'লে আপুনি লগে লগে কি কৰিব গিয়েৰলৈ আহি পিনি আপুনি লাহেকৈ ক্লাছডাল দবালে এই ক্লাছডাল দেখিছে ন ক্লাছডাল বৰ সোনকালে দবাব আৰু 2 নম্বৰলৈ এইডাল পিছলৈ এনেকৈ 2 নম্বৰলৈ ঠেলিব আৰু লগে লগে ঠেলাৰ পিছত কি কৰিব এই এক্সিলাৰেটৰডাল আমি যথেষ্ট সোনকালে আমি কি কৰিব লাগিব দবাই দিব লাগিব এই গোটেই বস্তুটো মই ষ্টিল হৈ দেখুৱাম একবাৰ কিন্তু এবাৰ মই এনেই গাড়ীখন চলাই দেখুৱাইছোঁ আকৌ এবাৰ মই দেখুৱাম ভালদৰে এয়া দেখিছে গাড়ী গৈ আছে ধুনীয়াকৈ গাড়ী এনেকৈ ধুনীয়াকৈ গৈ থাকিব মই এবাৰ ৰৈ পিনি আপোনালোকক আকৌ এবাৰ দেখুৱাম গতিকে 1 2 3 মুঠেৰে মনত ৰাখিব প্ৰথম হৈছে ক্লাচ তাৰপিছত হৈছে ব্ৰেক আৰু তাৰপিছত হৈছে এক্সিলাৰেটৰ এইটোক মই 1 2 3 নাম দিছোঁ 1ত সদায় ক্লাছডাল থাকিব 2ত ব্ৰেক আৰু 3ত এক্সিলাৰেটৰডাল থাকিব ইয়াৰ পিছৰখিনি মই আকৌ বুজাই আছোঁ এতিয়ালৈকে মই আপোনালোকক শিকালোঁ কেনেকৈ গিয়েৰ চেঞ্জ কৰিব লাগে নিশ্চয়কৈ বুজি পাইছে আপোনালোকে গতিকে ইয়াৰ পিছতে আমাৰ শিকাৰ এটা ডাঙৰ প্ৰব্লেম হয় আমি ব্ৰেক কেনেকৈ মাৰিম এতিয়া ব্ৰেক মৰাটো এটা বৰ বেছি ডাঙৰ কথা নহয় একদম সহজ কথা আমি যিহেতু নতুনকৈ শিকি আছোঁ গাড়ীখন গতিকে ব্ৰেক মাৰোঁতে অকণমান সাৱধান হ'ব লাগিব সাৱধান হওঁতে আমি কি কৰিব লাগিব আমাৰ যাতে গাড়ীখন ৰৈ নাযায় বা ষ্টাৰ্ট বন্ধ হৈ নাযায় সেইটো কাৰণে আমি কৰিম কি মই আপোনাক দেখাবলৈ মই হেৰি কৰিছোঁ এই তলত চাব আপোনালোকে তলত
মানে প্ৰথমতে কৰিব কি ক্লাছডাল লগাই দিব ক্লাছডাল দবোৱাৰ লগে লগে আমাৰ ফ্ৰী হৈ যায় ফ্ৰী হৈ যোৱাৰ পিছতে আপোনালোকে এটা কাম কৰিব ফ্ৰী যেতিয়া ক্লাছডাল ফ্ৰী হৈ গ'ল ফ্ৰী হৈ যোৱাৰ লগে লগে আমাৰ এই মাজত থকা 2 নম্বৰ এইডাল মাজৰডাল লাহেকৈ মাৰি দিব ব্ৰেকডাল মাৰি দিব তেতিয়া কি হ'ব আপোনালোকৰ মেইন প্ৰথম কথাটো হৈছে আপোনাৰ গাড়ীখন ৰৈ নাযায় আৰু ছেকেণ্ড কথাটো হৈছে আপোনাৰ যিবোৰ জাৰ্ক হয় মানে যিবোৰ লৰচৰ হয় কেতিয়াও লৰচৰ নহয় গাড়ীখন আৰু ধুনীয়াকৈ গাড়ীখন যিকোনো আপোনালোকে ৰখাব বিচাৰিছে ৰৈ যাব আৰু এইটোৰ পৰা আপোনালোকৰ ইঞ্জিনটো ষ্টপ নহ'ব গতিকে ধুনীয়াকৈ আপোনালোকে গাড়ীখন ব্ৰেক মাৰিব পাৰিব ইয়াৰ পিছতে আহে আমাৰ হেণ্ডলিং কৰিবলৈ গ'লে বিশেষকৈ এতিয়া মই এখন খেলপথাৰত আছোঁ খেলপথাৰততো আপোনালোকে এটা ৰাস্তা বাছনি কৰি ল'ব পাৰে নতুবা চূণে এটা ৰাস্তা হেৰি ল'ব পাৰে আজিকালি প্ৰায়ভাগ গাড়ীতে পাৱাৰ ষ্টেৰিং আহিয়ে গ'ল গতিকে ইমান ভয় কৰিবলগীয়া একো কথা নাই পাৱাৰ ষ্টেৰিং আহিলে যেতিয়া ষ্টেৰিংডাল লাহেকৈ অকণমান জাষ্ট ঘূৰালেই হৈ যায় পাৱাৰ ষ্টেৰিংডাল গতিকে চাব আমি য'ত ঘূৰাব বিচাৰিছোঁ একো মানে পেনিক নহ'ব ভয় নাখাব জাষ্ট আপুনি এডাল ঘূৰাব লাগে আপোনাক এই অলপ ঘূৰালে এইটো চাইডৰ ফালে আমি এতিয়া লেফ্টত যিফালে ঘূৰাম সেইফালে যাব এয়া ৰাইটত ঘূৰালে ধৰক হেণ্ডলিংটোৰ বিষয়ে অলপ ক'লোৱে হেণ্ডলিংটো একেবাৰে সহজ হয় আপোনালোকে লেফ্ট ঘূৰালে লেফ্ট যাব ৰাইট ঘূৰালে ৰাইট যাব গতিকে প্ৰব্লেম নাই পাৰিব গতিকে নশিকাওক তোমাক এটাই কথা ক'ম গাড়ীখন আনক কোনোবা এজন জনা মানুহৰ লগত আৰু ফিল্ড হ'লে বেছি ভাল হয় কাৰণ ফিল্ডত হ'লে আপোনালোকৰ এটা ব্ৰড এৰিয়া পাব বহলকৈ গাড়ীখন ঘূৰাবই মাৰিবই হেৰি হ'ব কিন্তু শিকোঁতে আপোনালোকে 2-3 দিন একেৰাহে ধাৰাবাহিকতাটো ৰক্ষা কৰিব লাগিব কণ্টিনিউৱাছলি আপোনালোকে 2-3 দিন অন্ততঃ প্ৰেক্টিছ কৰিবই লাগিব কাৰণ প্ৰেক্টিছ নকৰিলে বিশেষকৈ গাড়ী বস্তুটো প্ৰেক্টিছ নকৰিলে নহ'বগৈ আৰু পিছলৈ আপোনালোকে যদি এজন দক্ষ আপোনালোকে গাড়ী চালক বা গাড়ী চলাব পাৰিবলৈ হ'লে আপোনালোকে ৰাস্তালৈ নিবই লাগিব কাৰণ আল্টিমেটলি আপোনালোকে ৰাস্তাতে গাড়ীখন চলাব লাগিব গতিকে ৰাস্তাত যিমান পাৰে সিমান সোনকালে নিব মই আপোনালোকক যিহেতু শিকাম বুলি ভাবিলোঁ গতিকে মোৰ লগত ভাইটিও আহিছিলে ভাইটিক মই লৈ পিনে আপোনালোকক ডেমোটো দেখুৱাই যাম ইও গাড়ী চলাব নাজানে গতিকে ইয়াৰ পৰাই শিকাম আৰু আপোনালোকক ইয়াৰ পৰা উপকৃত হ'ব বুলি ভাবিলোঁ গতিকে প্ৰথমতে কোৱা ধৰণে প্ৰথমতে চাই ল'ব লাগিব কি আমাৰ নিউট্ৰেল হৈ আছে নাই প্ৰথমতে নিউট্ৰেল হৈ আছে নাই চোৱা এইটো নিউট্ৰেল হৈ আছে ইয়াৰ পিছৰ কামটো হ'ব আমাৰ ষ্টাৰ্ট দিয়াচোন চবেই দেখি আছে ষ্টাৰ্ট কৰিছে এতিয়া ইয়াৰ তাৰ পিছৰ কামটোৱে হ'ব আমাৰ কি হ'ব ক্লাটছ আমাৰ আজিৰো 1 নম্বৰ বুলি কৈছোঁ ক্লাটছটো দবাব ক্লাটছ দবাব ক্লাটছৰ পিছতে কাম হৈছে আমাৰ কি হৈছে আমাৰ এইটো দেখিবই আপোনালোকৰ ইয়াত মই দেখুৱাই দিছোঁ এয়া 1 নম্বৰ হয়নে আমাৰ এডাল ঠেলি নি কিনি আমি 1 নম্বৰত দিম 1 নম্বৰ দি দিয়া এতিয়া ইয়াৰ পিছৰ কামটো হ'ব আমাৰ ক্লাটছত ভৰি আছে আমি গিয়াৰ দিলোঁ ইয়াৰ আমাৰ তাৰ পিছৰ কামটো হ'ব কি হ'ব আমি এক্সিলেটৰত আমি লাহেকৈ ভৰিটো থ'ম কিন্তু এতিয়ালৈকে আমি এক্সিলেটৰ নদবাওঁ ইয়াতে আমাৰ গাড়ী চলোৱাৰ মেইন ট্ৰিক্সটো এইখনতে আছে এতিয়া আমি কি কৰিম ক্লাছডালত ভৰিটো লাহে লাহে এৰি দিবা আৰু ক্লাছডালত ভৰিটো এক্সিলেটৰত ভৰিটো দবাই দিবা এতিয়া লাহে লাহে ভৰিটো এইটো ওপৰলৈ উঠাই আনা আৰু এক্সিলেটৰডাল দবাই দিয়া এইটো আপোনালোকৰ ক্ষেত্ৰতো হ'ব পাৰে এতিয়া গাড়ীখন দেখিছেনে ৰৈ গ'ল কাৰণ ৰৈ যোৱা মেইন কাৰণটোৱে হৈছে কি হৈছে যিহেতু সি মানে এই এক্সিলেটৰ আৰু যিটো আপোনাৰ ক্লাটছৰ ভৰি সি সমানত উঠাব নোৱাৰিলে ইয়াক এতিয়া মই আকৌ ষ্টাৰ্ট দিবলৈ দিম প্ৰথমতে তোমাৰ নিউট্ৰেল হৈ আছে নাই চোৱা প্ৰথম কামটোৱে হৈছে নিউট্ৰেল হৈ আছে নাই চাবা নিউট্ৰেল হৈ আছে ইয়াৰ পিছত তুমি ষ্টাৰ্ট দিয়া ষ্টাৰ্ট হ'ল এতিয়া ক্লাটছ দবোৱা ক্লাটছ এতিয়া এইটো গিয়াৰ দিয়া 1 নম্বৰলৈ এতিয়া আমি ক্লাটছৰ ভৰিটো লাহেকৈ উঠাম আৰু এক্সিলেটৰ ভৰিটো লাহেকৈ দিম দিয়া দেখিছেনে এতিয়া ৰাইজ এতিয়া গাড়ীখন গৈছে গতিকে এনেধৰণে বহুত স্মুথলি যাব বেছি টান নহয় দেখিছে এয়া ধুনীয়াকৈ গৈ আছে ই আজি সিহঁতি 2 দিনেই শিকিছে 2 দিনে শিকাওঁতে যথেষ্ট ই পাৰিছে ইয়াৰ পিছতে মই 2 নম্বৰ গিয়াৰত কেনেকৈ নিয়ে সেইটো তাক মই এতিয়া নিবলৈ ক'ম অলপ দূৰ তুমি এতিয়া নিয়াৰ সময়তে কি কৰিব লাগিব আমি এক্সিলেটৰত অলপ ভৰি দিব লাগিব এক্সিলেটৰত ভৰি দিয়াচোন অলপ এক্সিলেটৰত ভৰি দিয়া ক্লাটছৰ পৰা ভৰিটো আঁতৰাই দিয়া এটা হেণ্ডিংডালো ভালদৰে পোনোৱা এতিয়া যেতিয়া এক্সিলেটৰত দিয়াৰ পিছত কি হ'ল আমাৰ গিয়াৰ চেঞ্জ কৰিব পৰা আমি হৈ গ'লোঁ আৰু অলপ দিয়া এক্সিলেটৰত আৰু অকণমান দিয়া হয় এতিয়া আমি গিয়াৰটো চেঞ্জ কৰিম কেনেকৈ গিয়াৰ চেঞ্জ কৰিম আকৌ চাব আমি এতিয়া গিয়াৰ চেঞ্জ কৰিবলৈ আমি আকৌ ক্লাটছ দবাম ক্লাটছ দবাব লাহেকৈ
এক্সিলাৰেটৰ দবাই থাকোঁতে ক্লাছটো দবাই দিয়ে, এক্সিলাৰৰ পৰা ভৰিটো অঁতাই দিয়ে, এতিয়া ভৰিটো অঁতাই দিয়া, এতিয়া এক্সিলাৰেট দি দিয়া হয়। দেখিলেনে এতিয়া 2 নম্বৰলৈ এতিয়া পাৰ হৈ গ'ল, পাৰ হৈ যোৱাৰ পিছত গাড়ী এতিয়া ধুনীয়াকৈ গৈ আছে। গতিকে অতি সহজ, আপোনালোকে ওলাই আহক। ই যেনেকৈ এতিয়া শিকিব পাৰিলে, মোৰ মতেতো মোৰ বিশ্বাস আপোনালোকেও পাৰিব গাড়ী শিকিব। কিন্তু সেইটোৱে বেছিক কামখিনি মই কৈয়ে দিলোঁ, ক্লাছ, ব্ৰেক আৰু এক্সিলাৰেটৰ, আৰু মই কেনেকৈ ব্ৰেক মাৰিব লাগিব সেইটো শিকাই দিলোঁ। অতি সহজ, কিন্তু প্ৰেক্টিচ কৰিব লাগিব আপোনালোকে। আশা কৰোঁ সকলোৱে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। লগতে মই কওঁ আপোনালোকে প্ৰেক্টিচ কৰক, প্ৰেক্টিছে চবকে পাৰফেক্ট কৰে। গতিকে ঘৰৰ বাহিৰলৈ ওলাই আহক। এতিয়া যিহেতু লকডাউনো শেষ হৈছে, আবেলি সেইবেলি সময়ত আহক। ইয়াততো মানুহৰো বিশেষ সমাগম নাই, গতিকে ভয় কৰিবলগীয়া নাই। এই লকডাউন হৈ থাকোঁতেই আপোনালোকে নিজৰ কিবা এটা স্কিল ডেভেলপ কৰক। আজি সৰু ভিডিঅ' এটা বনালোঁ গাড়ী চলাবলৈ শিকাক লৈ পিনি। সকলোৱে ইয়াক লৈ বেনিফিট নহ'ব চাগে মোৰ মতে, কাৰণ বেছিভাগ মানুহে আজিকালি গাড়ী চলাব জানেই। কিন্তু বিশেষকৈ ছোৱালী বা কিছুমান মহিলা আছে, তেওঁলোকে যিহেতু শিকিবলৈ বহুত মন থাকে গাড়ীখন, কিন্তু শিকাৰ বিশেষ কেতিয়াবা ড্ৰাইভাৰ পাবলৈ দিগদাৰ হয়, বা কেতিয়াবা অনলাইন অলপ যদি 2-এটা বস্তু জানি লোৱা হয় তেতিয়া সুবিধাও হয়। সেইকাৰণে ভাবি এই ভিডিঅ'টো বনালোঁ। আজি প্ৰথম ভিডিঅ' কোৱালিটি ভাল হোৱা নাই, ভিডিঅ' কথা কোৱা ষ্টাইলো মোৰ ভাল হোৱা নাই। এনেই এটা ভিডিঅ' বনাম বুলি এদিন যিহেতু কৈ দিলোঁ ইউটিউবত কিবা এটা, কণ্টেণ্ট মইতো বিচাৰি নাই পোৱা। গতিকে এটা বিচাৰি চালোঁ যে এইটো বহুতখিনি অভাৱ কিছুমানৰ চাগে পূৰ্ণ হ'বও পাৰে, যে অকণমান হয়তো অলপ সৰু এটা ধাৰণা ল'ব পাৰিবও পাৰে হয়তো চাগে। গতিকে সেইবুলি ভাবিয়ে ভিডিঅ'টো বনালোঁ। ইয়াত বহুতখিনি ভুল হৈছে, বহুতখিনি মোৰ অডিঅ' হওক, ভিডিঅ' হওক, বহুত মোৰ প্ৰেজেণ্টেশ্যন হওক, বহুতখিনি ভুল হৈছে। গতিকে সেইখিনি অলপ ক্ষমা কৰি পিনি অকণমান মানে পিছৰখিনি মোৰ ভাল হ'ব বুলি মই নিজে আশা কৰোঁ, আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। গতিকে চাই থাককচোন, আৰু আমি লাহে লাহে আগবাঢ়িম আৰু বেলেগ বেলেগ কণ্টেণ্ট দিম। আৰু কাৰোবাক যদি গাড়ী ৰিলেটেড কিবা ভিডিঅ' লাগে বা ড্ৰাইভিঙৰ লৈ পিনি কিবা লাগে, নিশ্চয় মোক কমেণ্ট বক্সত জনাব, মই নিশ্চয় ৰিপ্লাই দিম। আৰু তাৰপিছত যদি কিবা ভিডিঅ' দিব লগাও হয় তেতিয়া মই নিশ্চয় দিম।